এই টিভিটোনো কিমান চাম আৰু চিৰিয়েল হোপা চাবাক লাগি একোৱে নাই। 12টা বাজু হৈছে এতিয়া বাথৰুমৰ পৰা আহোঁ। ধেত তেৰি আকলে যাবা ভয়ো লাগে নহয়। মায়েও খোলা এতিয়া আৰু মাতলি গালিও দিব ইমান দেৰি টিভিও চাই আছোঁ। মই কি কৰোঁ এতিয়া? মই যাওঁৱে ৰখলে বাই উঠচোন বাথৰুমত যাব লাগে। এই সৰু চানা হৈছে কি তোৰ হা? ইমান মজাকে মই ঘুমটি মাৰি আছিলোঁ তুমি পাঁচা টোপনি ভাঙি দিছা। তোক নমৰা যা ভূতে নাখাই যা তোক যা এপে যা। অলপ হাত লাইটটো চুইচটো নমাই দিছে যাবি তই। হ'ব দে যাওঁ দে মই তোকো চাই ল'ম। মই তোৰ বাথৰুমত গ'লে তোৰ লগতো মই নাযাওঁ থাক তই। আহিলোঁ দে এতিয়াচোন কিবা শব্দ কৰাই নাপাওঁ কোনোবাই ভয়ো লাগে মোৰ। কৃষ্ণ প্ৰভু বচাবা আৰু মোক আজি। হাও কি এটো হাও পিছে আহি আছে যোন মোৰ এতুই। কি কৰোঁ মই এতো? কোনে এতো নাইবি মোৰ পিছে হাও। মই এনে আৰু অলপ টাইম পাছ কৰোঁ বুলি ভয় খাওঁ বুলি আহিলোঁ। তোকেতো যিহে আপি হাত ফেলে হ'ব এতিয়া। যাওঁ দে মই মল্লি আৰু মোৰ গাতে লাগব বোধ হয়। কি আপি দেখলোঁ মই জীৱনত ফাৰ্ষ্ট টাইম এনে আপি দেখলোঁ। আগতে কিমান মানুহক ভয় খুৱালোঁ কিন্তু এটোচোন কেনে এখন অখৰাতে ইমান ভয় বাপা হৈ যাওঁ দে। মই হাঁহিয়ে উঠছি মোৰে ৰাতিখান টোপনি ক্ষতি কৰি এডালক এনে ভয় খুৱাবা আহিলোঁ মই। বাই উঠে জলদি উঠ। তাতে কিবা এটা বগা দেখছোঁ আৰু এইটো মোক জোকেছি জানা বা। তই আহ মোৰ লগতে শুৱা। তোকো যি আৰু কি হ'ব কি বা দেখা তইহে জানা। মোৰ লগতে শুবি ইমান ভয় তোৰ।